নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকে চাই আছে জোনাক দা নাইট লাইটাৰ ইউটিউব চেনেল। আপুনি যদি এজন ভাৰতীয় নাগৰিক বা অসমৰ স্থানীয় বাসিন্দা হয় তেন্তে আপোনাৰ বাবে এইটো ভিডিঅ' অত্যন্ত গুৰুত্বপূৰ্ণ, কিয়নো 1 জানুৱাৰীৰ পৰা বহুকেইটা বিষয়ত সাল সলনি হ'বলৈ গৈ আছে। এই বিষয়সমূহৰ ভিতৰত যিকোনো এটা নহয় এটা আপোনাৰ জীৱনত যথেষ্ট প্ৰভাৱ পৰিব পাৰে। সেয়েহে এই ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে অতি মনোযোগেৰে চোৱাটো আপোনাৰ অত্যন্ত প্ৰয়োজন, অন্যথা আপোনাৰ বিপদ অনিবাৰ্য। তদুপৰি আপোনাৰ হাতত সময় খুবেই তাকৰ, হাতত মাত্ৰ 2 দিন সময় আছে। এই গোটেই কথাখিনি মই এইটো ভিডিঅ'তে আপোনালোকক জনাম। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ, যদিহে এই চেনেলটোৰ ভিডিঅ' আপুনি প্ৰথম চাই আছে বা এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু যদি এইটো ভিডিঅ'ত এটা লাইক কৰা নাই তেন্তে প্লিজ এটা লাইক কৰি দিব, কিয়নো আপোনালোকৰ এটা লাইকে আমাক আগলৈ ভিডিঅ' বনাই থাকিবলৈ উৎসাহ যোগায়। ভাৰতীয় ষ্টেট বেংকে মেগনেটিক ষ্ট্ৰিপযুক্ত ডেবিট কাৰ্ডক EMV চিপযুক্ত ডেবিট কাৰ্ডলৈ আৰু পিন বেছ কাৰ্ডলৈ ৰূপান্তৰিত কৰিব গৈ আছে। আপুনি যদিহে এতিয়ালৈকে এই কাৰ্ডৰ বাবে আবেদন কৰা নাই তেন্তে সোনকালে কৰি লওক, অন্যথা 1 জানুৱাৰীৰ পৰা পইচা উলিয়াব নোৱাৰিব। ভাৰত চৰকাৰৰ আয়কৰ বিভাগে এটা গুৰুত্বপূৰ্ণ নিৰ্দেশনা আগবঢ়াইছে। 31 ডিচেম্বৰৰ আগত আপোনাৰ পেন কাৰ্ড আধাৰ কাৰ্ডৰ লগত সংযোগ কৰক, অন্যথা 1 জানুৱাৰীৰ পৰা অচল হ'ব পাৰে আপোনাৰ পেন কাৰ্ড। সংযোগ কৰিবলৈ আপোনাৰ মোবাইলত গৈ টাইপ কৰক UIDPAN স্পেচ এৰক 12টা সংখ্যাৰ আধাৰ নম্বৰ বহুৱাওক, আকৌ স্পেচ এৰক 10টা সংখ্যাৰ পান নম্বৰ বহুৱাই দি পঠিয়াই দিয়ক 56161 বা 567678 নম্বৰলৈ। ভাৰত চৰকাৰৰ বিত্ত মন্ত্ৰালয়ে ইনডাইৰেক্ট টেক্স সম্বন্ধীয় বিবাদ নিষ্পত্তিৰ বাবে 2019-20 বৰ্ষৰ সাধাৰণ বাজেটত সবকা বিশ্বাস আঁচনি শুভাৰম্ভণি কৰিছিল, কিন্তু 31 ডিচেম্বৰত এই আঁচনি বন্ধ হ'ব। সোণৰ গহনাৰ বিপণীসমূহে 22 কেৰেটৰ সোণৰ নামত 21 বা 18 কেৰেটৰ সোণ বিক্ৰী কৰা বা সোণ চুৰ কৰা ঘটনা আমি প্ৰায়ে শুনিবলৈ পাওঁ, কিন্তু চৰকাৰে এনেধৰণৰ ঘটনা ৰোধ কৰিবলৈ সমগ্ৰ দেশতে হলমাৰ্ক বাধ্যতামূলক কৰিব গৈ আছে। 1 জানুৱাৰীৰ পৰা এই নিয়ম বলবৎ হ'ব। ইলেক্ট্ৰনিকভাৱে টোল সংগ্ৰহৰ বাবে 15 জানুৱাৰীৰ পৰা সকলো ধৰণৰ গাড়ীৰ বাবে বাধ্যতামূলক কৰা হ'ব ফাষ্টেগ। দুগুণ ভৰিব লাগিব পইচা যদিহে আপোনাৰ গাড়ীত ফাষ্টেগ নাথাকে। 1 জানুৱাৰীৰ পৰা বৃদ্ধি পাবলৈ গৈ আছে সকলো ধৰণৰ গাড়ীৰ দাম। মাৰুতি, টাটা মটৰ্ছ আৰু মহিন্দ্ৰাই ইতিমধ্যে উল্লেখ কৰিছে গাড়ীৰ দাম বৃদ্ধি হোৱাৰ কথা।